নমস্কাৰ সকলোলৈকে মই জুলিকাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহক আজি আমি ঘৰতে কেনেকৈ সহজতে পানীপুৰি বনাব পাৰি তাকে চাওঁ। বলক আমি পানীপুৰি বনাওঁ। প্ৰথমতে মই বাতি এটাত তেতেলী কেইডোখৰমান দি তাতে পানী অকণমান দি সেইখিনি কোমলিব দিলোঁ। তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত মান ধনিয়া কেইখিলামান কুটি লৈ দি দিলোঁ। তাৰপিছত দি দিছোঁ পদিনা পাত কেইখিলামান আৰু সোৱাদ অনুযায়ী জলকীয়া মই কমকৈ দিছোঁ। শুকান জলকীয়া দিছোঁ 4টা আৰু কেঁচা জলকীয়া 5টা। আপোনালোকে যিমান জ্বলা খাই দিব পাৰে। আৰু আদা এটুকুৰা দি তাত পানী অকণমান দি দিছোঁ। পানী বেছিকৈ দিয়া নাই, পানী অকণমান দি সেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি আনিলোঁ। এইখিনি পেষ্ট কৰি আনিলোঁ। তাৰপিছত মই আলু 4টা বাকলি নুগুচোৱাকৈ বইল হ'ব দিছোঁ। এইখিনি বইল হয় মানে আমি পানীখিনি বনাওঁ। আহক তেতেলী পানীখিনি বনাবলৈ মই কোমলিবলৈ দিয়া পানীখিনি ডাঙৰ বাতি এটাত দি দিছোঁ আৰু তাত থকা বাকলিবিলাক আঁতৰাই দি দিছোঁ। তাৰপিছত পেষ্টখিনিত অকণমান পানী দিছোঁ। পানী দি সেইখিনি ইয়াত মিক্স কৰি দিছোঁ। আপোনালোকে যিখিনি পানী বিচাৰে সিমানখিনি পানী দি ল'ব পাৰে। মই পানী কমকৈ দিছোঁ আৰু দি দিছোঁ থেতালি লোৱা শুকান জলকীয়া। মই ৰেড চিলি পাউডাৰ দিয়া নাই কাৰণ এই শুকান জলকীয়া বহুত বেছি জ্বলা আছিলে। তাৰপিছত দি দিছোঁ পৰিমাণ অনুযায়ী নিমখ দি দিছোঁ। তাৰপিছত দি দিছোঁ ধনিয়া গুড়ি আৰু জিৰা গুড়ি 1 চামুচ। তাৰপিছত নেমু চেপি দিছোঁ। নেমু চেপি দি এইখিনি মই পানীখিনি মিক্স কৰি দিছোঁ। এতিয়া মিক্স কৰি দিয়া ক্লিপকেইটা মোৰ পৰা ডিলাইট হৈ গ'ল। এই পানীখিনি ৰেডি হৈ গ'ল। আহক এতিয়া আমি পানীপুৰি ভাজিবলৈ মই কেৰাহী এটাত ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই 2টা পানীপুৰি দি দিছোঁ। 2টাকৈ দিলে জল্দি হ'ব সেইকাৰণে মই 2টা দি দিছোঁ। একেদৰে গোটেইখিনি পানীপুৰি মই ভাজি ল'লোঁ। তাৰপিছত এইখিনি পানীপুৰি ভাজি হোৱাৰ পিছত মই বইল হ'ব দিয়া আলুখিনি ঠাণ্ডা হোৱাত বাকলি গুচাই ল'লোঁ। বাকলি গুচাই তাত পিঁয়াজ, নিমখ আৰু ধনিয়া গুড়ি, জিৰা গুড়ি 1 চামুচ দি সেইখিনি পিটিকি লৈছোঁ। মই বেছিকৈ পিটিকি দিয়া নাই, বেছি পিটিকি দিলে ভাল নালাগে খাই। অকণমান টুকুৰা হৈ থাকিলে খাই ভাল লাগে। তাতে মই দি দিছোঁ তেতেলী পানী কেইচামুচমান। সেইখিনি তেতেলী পানী দিলে তাৰ টেষ্টটো অকণমান টেঙা জ্বলা ভাৱ আহে। তাৰপিছত দি দিছোঁ ভাজি লোৱা পানীপুৰি কেইটামান ভাঙি দিছোঁ। তাৰপিছত ভাঙি দিলে আলুখিনি এটা ক্ৰিস্পি আহে আৰু খাই ভাল লাগে। তাৰপিছত এতিয়া আমাৰ আলুখিনি ৰেডি হৈ গ'ল। এনেদৰে মই গোটেইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া আমাৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল পানীপুৰি।